বাজাৰ কৰি থাকা হে যোৱা সোমবাৰে বাজাৰ কৰি আনছিলো হে আজি মাত্ৰ বৃহস্পতিবাৰ পাল হে তহঁতে মানুহ না গৰু হে ইমান কেজি খাই থাকা মই বাজাৰ কৰা মানুহজনহে গম পাওঁ হে হৰি কতে মৰু মই আপুনি বাজাৰ আছিল হে সোমবাৰে তাকো আনছি কি পিয়াজ 1 আলু 1 আৰু হে যে আনছি আপুনি মই কি একলা খাও নেকি কি কথা কই হে যদি ভাত পানী খাবা মন আছে তেতিয়াহলে বাজাৰটো সোনকালে লৈ আহ মই তো টাইম খাব লাগব বুঝছ না ও ভাই কি লাগি আছে ভিডিৰ লগত আও হালপতি তই কিয়ে হালপতি মোক দেখা পাই ভয় খাই উঠলাক যি নাই ভয় আৰু কিয় খাম ভিডিঅ'টা হালপতি জিতে হিতে আহি মৰা কিবা কৈছি নেকি নাই একো কোৱা নাই পিছে ভৰ্তি কবাই গেছিলি না ডাইৰেক্ট আমাৰ তাতে আইছা কত জনাই তোমাৰ তাতে আইছো পিছে আহতে দেখো ফোন এটা নকৰলি ফোনটো আনা পাৰলি হয় কমছে কম ফোন এটা কৰবি ৰে আমাৰ মোবাইলত বিচাৰে নাই বাৰু কাপোৰ চাপোৰ খালে লবি ভিতৰটা কি কাপোৰ বুলব কি হে আপনি জাপ মাৰি উঠলাকে মই দে কাপোৰ জনে হালালৰ কথা কৈছো কিউটা হালপতি খালি খাংকে আহে খোৱা মাংস সয়াবিন খোৱা মাজি তো হালপতি কিবা ভাবি আছে নেকি নাই পিছে হালপতি কি মাংস খাবি মানে হেৰি গাহৰি 2 কিলোকে আনক নেকি গাহৰি 2 কিলো হ'ব দে খাবি পিছে হালপতি হেৰি চিহতি খাই না নাই আপুনি এইবিলাক বস্তু মই নাখাওঁ বুজিছে নাখায় নেকি সোনকালে যে বেলেগ এটা কৰি নানে কিয় সেই মই বাজাৰখিনি কৰি হালপতিক চাহ আনি দিয়া শুনো সোনকালে আহিব আহি কিনে সেই খৰি ভাল লাগব খৰি ভাল লাগব হ'ব দে আপুনি সোনকালে বাজাৰৰ পৰা আহক মই চাহখিনি দিম যাওক হেৰি হালপতি মোৰ লগত যাবি নেকি বাজাৰত হালপতি মই নাযাওঁ নেকি আপুনি বজাৰখিনি লৈ আহক নহ'লে নাযাওঁ নেকি পাছে মই যাওঁ পাছে হেৰি হালপতি এটা কাম কৰিব নেকি কি কওকচোন কি কাম মানে সেই খৰিখিনি কৰিব আছিল খাব না খৰিখিনি হ'ব মই পাৰিম খালি দিম দিয়ক আপুনি বজাৰখিনি কৰি লৈ আহক মই আহোঁতে ঠিক আছে দিয়ক তুমি হাত মুখ এটা ধুই আহা মই চাব ভগৱান আলহী খাবা আহিছো এই শালপতিটো চালা মোক কি ৰটো বটত লগাই দিলাক হৈ নকৰিলেও নহয় ইফালে মোকে ইমান দতত পেলে থৈ গেল পৰিমাণ ফালবা দি আলহী খাবা আহি লাইনহে কৰি থাকবা লগা হৈছিল হ'ব হে বৰ ভিনিৰৰ লগি ইমান মৰম দেখা লগা নাই মোক কেতিয়াবা মৰম দেখা পাইছা না বাইদেউ গাইছো আপুনি খৰিখিনি ফালক মই যাওঁ দে ই বেটা শালপতি জিতে হিতে আহি ওলাই মইহে জানো ঘৰখন কেনেকে চলাই আছো অহাই নাই হাতত পইচা ই বেটাই গাহৰি মাংস খাই কি এক লাখ ভুকি চাই তোৰ গাত কি ভূত ৰম্বিল নেকি ভূত নহে মহাকালে পাইছি ৰ কি মহাকাল লাগিল হা কি মহাকাল কৈছা আজি মোৰ ঘৰত শালপতি আহিছে অহাই হাতত নাই পইচা আৰু সেই গছপুৰা শালপতি খাই বোলে গাহৰি মাংস বুজিছা না শালপতি হৈছে তই ভালহে পালাগে তই নহয় তোৰ মাথাটোহে গৰম হৈছে নো তই ইমান চিপৰা বেটা চিপৰা নহবি আজিকালি যিহে বস্তুৰ দাম তই এইগিলা কি বুজি পাবি তই ইছা বিয়া নকৰা চলি বুজিছা তোমাৰ গম পাইছো আৰু তোক মই তই শালপতি খেতা মাথা মাৰিছা না তই মই বুদ্ধিটো দিওঁ ভাই কালু দেচোন তই কিনো বুদ্ধিটো কি হ'ল জান না তই কিন্তু তামান বুদ্ধি দিছা দেই তোক ভাই তোৰ বুদ্ধি মানবা লাগিব বুজিছা হেৰি কৰি দে মই নগলে কম না এই বস্তুখিনি লৈ ঘৰত চিধা গুচি যাওঁ না যা যাওঁ নেকি যা আহো যা দে কেনবা কৰি হ'ল দে খৰি কেইডাল পানী
ভগৱান হালপতি খৰি পাতলা খালা হ'ল না হল দিয়ক পালা খৰি এ হালপতি তামান ভাত হৈছে কিন্তু দেই একো নহয় দে হে ৰা বনা খান নিয়াইচোন আন দিয়ক হেৰি আপুনি কিয় সয়াবিন আনছি মাংস ক'ত এই হালপতি মাংস নানলা কি কবি হালপতি বুজিছা আজি হৈছে তাতে বৃহস্পতিবাৰ তাতে আৰু সেই মাংসৰ দোকান কিখান এখানে খোলা নাই কি কোৱা সয়াবিনকে লৈ আনছো একো নহয় সয়াবিনকে মাংস বুলি খা হ'ব দিয়ক হালপতি দীপৰা সাজটো যি হ'লেও হ'ব দিয়ক আজি ৰাতিকেতো থাকিমেই আপোনালোকৰ হাঁহো আছে হাঁহটোকে খাম দিয়ক হেৰি নকয় কিয় খেৰখিনি জাপি নথয় কিয় বাপু কন্যা থাকোঁতে আপোনাৰ সুবিধা হ'ব লগ এটা হ'ব সোনকালে কামখিনি হ'ব হাতকেইটা বহং দিয়ক আপুনি খেৰখিনি বাপু কন্যাৰ লগত মিলি কিনে জাপি থওক নে কি কয় বাপু কন নে কি কয় মানে মই নাজং নেকি ভাগাল লাগচোন যাবা লাগব হ'ব দে যাম হালপতি বলক বল মই হাতকেইটা বহং মোক দিয়া থিয় হৈ বলক হালপতি খালে হালপতি হ'ব নেকি মই নৰা আহিছো পাপা কিনো হালপতি ইমান ডেকা মানুহটো হৈ ভাগাৰ লাগলি ক'ত হ'ব ৰাতি আৰু হাঁহ আছে পেটটো অলপ খালী কৰি লওঁ হাঁহতো আছে দে হ'ব দে আৰু আনো যা ভাতকেইটা নহওঁতে শেষ কৰিব লাগিব দে বেটা হাঁহ খাবি হাঁহ খাই কৰিবি তক আজি আৰু কাম আছেহে দি আছো দে তক আজি খালটোতে ঘৰত ৰাখি থাকা দি আছো দে ভগৱান হালপতি মোক মানলা আজি নকলিও নহয় হাঁহ খাওঁ কথা দে ভাই বাপেকে ইমান তেনেকে নহ'লেও আইও হালপতি মই নৰোৱা আইও ভাত হৈছে আহক ভাত খাব মাছে হালপতি বলক আইও নৰোৱা দে বলক আহক হালপতি হালপতি খানা কেনে লাগছি মজা তামান ভোক লাগছিল কিন্তু বহু হালপতি এতিয়া অলপ জিৰে হেঁতে মোৰ পাত্ৰত অলপ ডাঙৰি আছে বুজিছা এই পাত্ৰত এই দুটাই ডাঙৰি খাব লাগিব বুজিছা না আৰু ৰাতি হাতটো মাৰি গোটেই গোটেই ভালকে খাম নে কি হালপতি মই নাখাওঁ নেকি হাঁহ আপুনিয়ে খাব মোৰ চয়াবিন খাই মজা লাগছে কিন্তু হেৰি মোৰ অলপ কামো আছে ঘৰত মই এতিয়া যাম দিয়ক আমি যাম অকল যায় আজি থাকিম বুলিহে আহিছিলো নহয় বলা মোৰ ঘৰত কাম আছে তুমি কি ফাল্টু কৰা থাকক হালপতি আমি যাম যাম আমি